কোৱা হয় যে সকলো লোককে ভগৱানে কোনো এক বিশেষ শক্তি দিয়ে আৰু যাক আমি ট্যালেন্ট বুলি কওঁ। যদি কোনো লোকৰ মগজু অৰ্থাৎ ব্ৰেইন ক্যালকুলেটৰৰ সমান তীব্ৰ গতিত চলে তেনেহলে আন কিছুমানে অন্য অসাধাৰণ কাৰ্য কৰে। কিন্তু আজি মই আপোনাক যিটো ঘটনাৰ বিষয়ে ক'ম সেই ঘটনাটো শুনিলে হয়তো আপুনিও নিশ্চয় ক'ব যে এইটো এই সকলোবোৰতকৈ ওপৰত। মই আছো আপোনালোকৰ সৈতে ঋতিক আৰু আপুনি চাই আছে লেটছ নো ইন অসমীয়া। গতিকে আহক আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এজনী ছোৱালী আৰু সেই ছোৱালীজনীৰ নাম হাছনা মোহাম্মদ মাছলমানী। যদি আপুনি মিউটেন্টছৰ বিষয়ে শুনিছে তেনেহলে আপুনি এই ছোৱালীজনীক মিউটেন্ট বুলি ক'ব পাৰে। ছোৱালীজনীৰ বিশেষ ট্যালেণ্টটো হ'ল ছোৱালীজনীয়ে যেতিয়া কান্দে তেতিয়া তাইৰ প্ৰতিটোপাল চকু পানী ক্ৰিষ্টেলছৰ ৰূপত বাহিৰলৈ ওলায়, অৰ্থাৎ কিছুমান কাঁচ সদৃশ গোটা স্বচ্ছ পদাৰ্থৰূপে বাহিৰলৈ ওলায়। এই ছোৱালীজনীৰ কাহিনী 1996 চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হয়। ছোৱালীজনী স্কুলত আছিল আৰু হঠাৎ তাই লক্ষ্য কৰিছিল যে তাইৰ বাওঁফালৰ চকুটোৰ পৰা কিছুমান ক্ৰিষ্টেলছ অৰ্থাৎ স্বচ্ছ গোটা পদাৰ্থ বাহিৰলৈ ওলাইছে। কিন্তু কোনেও গম পোৱা নাছিল যে আচলতে সেই ক্ৰিষ্টেলছবোৰ ক'ৰ পৰা ওলাইছিল। হাছনাই ঘৰলৈ গৈ নিজৰ পিতৃক এই কথাবোৰ কৈছিল, কিন্তু হাছনাৰ পিতৃয়ে এই কথাবোৰ বিশ্বাস কৰা নাছিল। কিন্তু সেই সময়তে হঠাৎ আৰু এটা ক্ৰিষ্টেল তাইৰ চকুৰ পৰা বাহিৰলৈ ওলাইছিল আৰু অৱশেষত তাইৰ পিতৃয়ে এই কথাটো বিশ্বাস কৰিলে। তাৰ পাছত তাইৰ পিতৃয়ে তাইক ওচৰৰ চহৰৰে এখন চিকিৎসালয়লৈ লৈ গৈছিল আৰু বহু চিকিৎসকে হাছনাৰ ওপৰত বহু পৰীক্ষা কৰিছিল আৰু 2 সপ্তাহৰ বাবে তাইক সেই চিকিৎসালয়তে ৰাখিছিল। আৰু বহু পৰীক্ষাৰ অন্তত চিকিৎসকসকলেও বিশ্বাস কৰিবলৈ মান্তি হ'ল যে হাছনাৰ চকু পানী আচল ক্ৰিষ্টেল ৰূপে বাহিৰলৈ ওলায়। কিন্তু কোনেও ক'ব নোৱাৰিলে যে সেই ক্ৰিষ্টেলছবোৰ ক'ৰ পৰা আহে আৰু হাছনাই এদিনত প্ৰায় তেনেকুৱা 20টা ক্ৰিষ্টেল উলিয়াব পাৰিছিল। কিন্তু সৌভাগ্যক্ৰমে তাই সেই ক্ৰিষ্টেলছবোৰ উলিয়াওঁতে কোনো ধৰণৰ যন্ত্ৰণা অনুভৱ কৰা নাছিল। প্ৰথমতে সেই ক্ৰিষ্টেলছবোৰ মানুহে হীৰা বুলি ভাবিছিল, কিন্তু পিছত সেই ক্ৰিষ্টেলছবোৰ পৰীক্ষাৰ জৰিয়তে হীৰা নহয় বুলি প্ৰমাণ কৰা হৈছিল। আজিৰ ভিডিঅ'টো শুনি আপুনি কেনেকুৱা পালে মোক নিশ্চয় জনাব তলৰ কমেণ্ট বক্সত। আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে, অথবা তলৰ কমেণ্ট বক্সত গৈ আপুনি কমেণ্ট কৰিব পাৰে। মই আপোনাৰ কমেণ্টটো পিক কৰিম আৰু ৰেণ্ডম ফেক্ট ছিৰিজৰ এপিছডত মই আপোনাৰ কমেণ্টটো নিশ্চয় শ্বেয়াৰ কৰিম। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।